কিতাপ পঢ়িছা নে মোবাইল পঢ়িছা? মোৰ কথাহে মই কিতাপ পঢ়ো নে মোবাইল পঢ়ো তুমি একদম দিন নিদিয়াগে নহয় মোৰ লগত ভালটো ক'লে আকৌ বেয়াটোহে ভাবে হ'ব জানা আছে কিমান ভাল চিন্তা কৰা তুমি এই চবৰ কথা কয় নি পৰীক্ষা দিম মই মাথা মাৰিছে আকৌ কোনোবাই আইও তই দাম এটা ল'লো বেপাৰী এটা পা তই 120 টকা ল'লে সেইবোৰ 99 পায় মোক আকৌ ঠগি দে যেন পাইছো দেই এই বেপাৰীবোৰ কম নহয় নহয় ঠগি দে মোক ইহঁতি মা কি হ'ল ভণ্টিয়েচোন সেই কিতাপ পঢ়িব চাই মোবাইলতে চাই আছে তাই একজাম পালেহি নহয় অকণমান চকু দিব তাৰমানে সেইবোৰে কৰি আছে নি চকী আকৌ ছোৱালী তই কিতাপ পঢ়িছ নে কি কিতাপে পঢ়ি আছো ভাল বাচিলো দেই আজি নিজে লগা লাগিছে মাক গৈ পিনে ঐ হেৰি নহয় তই যে কৈছিলি ছোৱালীজনীয়ে বোলে এই মোবাইল চাইহে আছে ক'তা মই দেখোন চাহ দেখোন একদম কিতাপ ধুনীয়াকৈ পঢ়ি আছে একদম আপোনাৰ জীয়েকৰ কথা জানেচোন কেনেকুৱা তাই মই আকৌ ভালটো ক'লে বেয়াহে পাই তাই একেবাৰে কেইটা পৰিয়ালৰ লগত কথা পাতি থাকে ঠিক নাই দেই নাই তাই সেই কিতাপ পঢ়ি আছে তই মিছাকে নকবি দেই ৰাতিপুৱা এনেই মাথাটো মোক গম কৰি নলবি মিছা কৈছো এই মানে ছোৱালীজনীক নিচাকে দেখিবই নাই ভালটো ক'লে আকৌ বেয়াহে পায় বিয়া সোমোৱাৰ পিছত চাবি তোৰ হেৰি কেনেকুৱা লাগিব থাকি পিনি কোনো নবৌয়েকে সেই নন্দেকক বেয়াটো নিবিচাৰে কথা ক'লে আকৌ মোৰহে বেয়া এই মানে আমাৰ ছোৱালীজনী মানে ঘৰত থকা দেখি তাই মানে হিংসা লাগিছে হে মই খুৱাই বুৱাই আছো যে 10মান মাক বাপেক খাল আছো তাই মোবাইল চাই কিতাপ পঢ়ে তাইহে কথা হেল্ল' শুনিছা নাই তই মোৰ কাৰণে মনে মনে আহি পিনি মই বেয়া কথা পাতি আছোহি তই মোক বুজিয়ে নাপাওঁ একেবাৰে কথা ক'বলৈ আহিছ তই অকল সেইটোৱে খোজ সেইটো বাহিৰে বেলেগ বস্তু একো চিনিয়ে নাপাওঁ হ'ব দিছো হেল্ল' আমাৰ ঘৰতে বনাই আছে ভাল ন আপোনাৰ মা আছে কোনেনো ফোন কৰিছে আমাৰ যে তোৰ ঘৰৰ কথা যে সুধিছে লগৰ এজনে ফোন মাৰিছিলে লগৰ এজনৰ বাটত চুকত মাৰি কেলে লৈছে নেটৱৰ্কটো পোৱা নাছিলে আকৌ সেইকাৰণে এইডোখৰ আহি লৈছে চাৰি তলত নেটৱৰ্ক পায় এইটো য'তে নাপায় এইডোখৰ আহিলে বেছি ভালকে পায় আকৌ হ'ব তেনে সেই লগৰ ছোৱালী যদি বা একো নাই যদি কেনেবাকে আকৌ বেলেগ ল'ৰা হ'বলৈ হ'লে চাবি আকৌ চচমা খুলি মই তোক পিটিম কৈ দিছো মই এতিয়া জহনী মই তোৰ কাৰণে মই গালি খাইছো সদায় ফচি থাকিব লাগে হ'ব দে মোলৈ ফোন চোন কৰি নাথাকিবি এতিয়া এইটোৰ লগত হ'ল আৰু এতিয়া এইটোলৈকে ফোন এটা মাৰি লওঁ পাই হেল্ল' কি কৰিছা পাতিছা লগৰ এজনৰ লগত কথা পাতি আছো মাক যেনে তেনে মেনেজ কৰি পঠালা আজলীয়া কৰি মাৰে পাইছাতো তুমি এক্সামত কি কৰিবা ঠিক নাই পালেগে আৰু হ'ব মইহে এক্সাম দিম তুমি এক্সাম নিদিয়া নহয় কিবা তোমাৰ পৰিয়ালকেইটা আহি লিখি দিবহি নি তোমাৰ দৰকাৰ নহয় তুমিনো কেলে জুমি আহি চাইহি মোক কি কথা পাতিছো নে কিবা কৈছো নে তোমাৰ চাই থাকিবলৈ দৰকাৰ নাই নহয় তোমাৰ এইটো চাবা এৰিব হ'ল আৰু নবৌয়েকে নন্দেকৰ বেয়াটো নিবিচাৰে জানো সেইকাৰণে আকৌ তুমি মোক কিবা এটা কথা গম পালে ঘৰত মাক লগাই দিয়া আকৌ ভাল হ'বৰ কাৰণেহে লগাও এনেই নলগাও নহয় ৰাতি থকা 10টাৰ লগত পাতা 15টাৰ লগত পাতা ককাইৰে যেতিয়া আহিব যেতিয়া দবা কোবন দিব নহয় তেতিয়া গম পাই তোমাকহে দিব চাবা তোমাকহে দিব তোমাকো দেখি আছো নহয় মই ৰবা তুমি কি কৈ আছা মই কম নহয় দাদা আগত মোক কি দেখিছা দেখিছো নহয় মই হ'ব পাতি থাকা ফোন কৰি থাকে জানো এইডালে বোৱাৰী তই ইয়াত কি কৰি আছ হিনো নহয় মালে বোলো ফোন এটা কৰিবলৈ আহিছিলো ভিতৰত আকৌ নেটৱৰ্ক নাপায় নাপায় টিং চিং দিয়া আছে যে সেইটো কাৰণে ইমান দেন কাটি দিছ ৰিচিভ কৰি ল মাৰ একজন ফোন কৰিছে ৰিচিভ কৰি ল নালাগে অকণ পাছত পাতিম আপুনি যাওক কথা পাতিম তেনে হ'লে মানে আহিবি ভিতৰত কাম আছে জীয়েকক সজাই থৈ দিয়ক এই তেজ খোৱাটো মাৰিয়ে থাকে হেল্ল' তেজ খোৱা কেলৈ মাৰি থাক তেনেকৈ ফোন মোক 200 কৰিব গম পালে 200 কৰিব তেজ খোৱা তেনেকৈ ফোন চোন মাৰি থাকিবি পাই এবাৰ মাৰিলে গম পাবি আৰু যদি কাটি দিওঁ আৰু কিবা এটা হ'ল আৰু মা হ'ব দিয়ক গ'লো আজি দেখোন ৰিজাল্ট দিব কি হ'ল হা আজি ৰিজাল্ট দিব নহয় আজি নিদিয়ে ইয়াত মেছেজ এটা ওলাই আছিলে লগৰ এজনে দিছিলে ৰিজাল্ট দিব বুলি তেতিয়াহ'লে দিব চাগে আজি নিদিয়ে নেকি চাবি আকৌ এইবাৰ আকৌ ছেকেণ্ড চেমলৈ পাবি আকৌ ইবাৰ দুখনত বেগ লগাইছে আকৌ মই বেগ চেগ উঠোৱাবলৈ পইচা টকা দিবলৈ নাই আকৌ চাই ল'বি হ'ব মই ইমানো গেধা নহয়
জনা আছে নহয় তই গেধাই নে চুকাই নে পঢ়োতেও সেই মোবাইল চাই থকা জনীহে আৰু হা মই গম নাপাওঁ বুলি ভাবিছ তই কেতিয়া মোবাইল চালি মই পঢ়িয়ে থাকোঁ সদায় পঢ়িয়ে থাকোঁ হ'ব ৰিজাল্ট দিলে মানে মোক খবৰটো দিবি অঁ হ'ব এইবাৰতো বেগ লাগি আহিলে জানিছ ন তোৰ কি গতিটো হ'ব সঁচাকৈ যদি এইবাৰ বেগ লাগে মোক কি হ'ব বাৰু এই ভয়ে লাগিছে দেখোন তাকো আজিয়েই জালিব নবৌ আগতো বেয়া লাজ পাম আকৌ দেই কি যে হ'ব আৰু সেইজনীও গোটেই BA পাছ কৰি আহিছে নহয় হেল্ল' অঁ তোৰ ভাগৰ ৰিজাল্টটো পালি নি বাৰু অঁ মোৰ ভাগৰ ৰিজাল্টটো চাই দিছোঁ মই পোৱাই নাই দেখোন কি মোৰ ভাগৰ 5খনত বেগ লাগিলে মই কি কৰিম এতিয়া ঘৰত কেনেকৈ ক'ম বাৰু অঁ হ'ব দে ৰহমতত অলপ পিছতকৈ ফোন মাৰিছোঁ মোৰ 5খনত বেগ লাগিলে এখনহে বাকী থাকিলে মোবাইল চোৱাৰ ফল এতিয়া মই মাক ক'ম বাৰু মাক নক'বা দেই কেলে নক'ম নক'বা মই নক'বা তেতিয়া মই কৈ থাকোঁতে মাৰেও বেয়া পাইছিলে তুমিও বেয়া পাইছিলা এতিয়া ককাইৰক ফোন কৰি কৈ দিম মই নক'বা মই তোমাৰ কথা নকওঁ নহয় দাদাৰ আগত ক'লেও ক'বা মই দাদাক আগতে কৈ থৈছোঁ মই নক'বা দেই মোৰ কথা প্লিজ ক'ব লাগিব অ' মা কি হ'ল বোৱাৰীয়ে চিঞৰিছিলি যে ভাল হ'ল নি হেৰি 5খনত বোলে বেগ লাগিলে হেনো এখনত নহয় 2খনত নহয় গোটেইখনতে লগালি গোটেইখনতে লগালি সেইখনতো লগাই নিদিলি কেলে তাকে কৈছোঁ মই বোলো এখনহে বাকী থাকিলে সেইখনত লগাই দিয়া হ'লেও হয় সেইখননো কি দেখিনো মাষ্টৰতে নম্বৰটো দিলেনো মই মাক কৈ থাকোঁ নহয় আপুনিহে নুশুনে কিতাপৰ মাজত মোবাইলটো ভৰাই থৈ দিয়ে আপুনি অহাৰ লগে লগে মোবাইলটো একদম লুকুৱাই দিয়ে পাইছে এতিয়া বজাৰ মই ক'লে নুশুনেই মই ক'লে বেয়া ককাইকক এতিয়া লগাম নহয় মই ভাবোঁ বোলো ছোৱালীজনীনো মোক মিছা কথা ক'বনে তই মিছা কথা কওঁ বুলি ভাবিছিলোঁ আকৌ আগতে মই সেই পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিওঁ আৰু কিন্তু তাই বুজি নাপায় এনেকুৱাই এই মোবাইলৰ ধান্দা বেছি হ'ল আকৌ যিখনত বেগ লাগিছে সেই বেগখন লৈ আহিবি ক'ত ভুল আছে চাবিহি এতিয়া এই ঠিংখাই উঠিব লাগে মই পটককৈ পলাই দিলে খেতৰ লগা বস্তু দে খেতৰ সেই লুকুৱাই থোৱা বস্তু পটককৈ লুকাই গ'ল যে মই আজি পাব লাগে ঘৰলৈ আহা এনেকুৱা কোবাম ভৰি চাল ছিগি যোৱালৈকে কোবাম গ'ল আৰু দেই বাচিলোঁ হ'ব দে 5খনতে বেগ লাগিছে এখনতো পাছ কৰিলোঁ নহয় হ'ব